নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই অনুশীলনী 2B আলোচনা কৰিম এটো 2B মই আলোচনা কৰিম ইয়াৰে প্ৰথম কোৱেশ্চন কিটা মই আলোচনা কৰিম তো প্ৰথম কোৱেশ্চন কিটা কিন্তু জনাৰ আগতে আমি এখন চাৰ্ট শিকিব লাগিব এখন তালিকা এখন জানি ল'ব লাগিব ইয়াৰ আগৰ অনুশীলনীত হিন্দু পদ্ধতিৰ তালিকাখন আমি শিকিছিলো কিন্তু এই অনুশীলনীটোত আমি আন্তৰ্জাতিক পদ্ধতিটো শিকিব লাগিব তো এই পদ্ধতিটো জানিবৰ কাৰণে আমাক এখন তালিকা লাগিব মই তালিকাখন তোমালোকক ধুনীয়াকৈ বুজাই দিছো তাৰ পিছত তোমালোকে অংকখিনি কৰাত একেবাৰে সুবিধা হৈ যাব তো এতিয়া মই কৰি দিছো চোৱা 2B কৰাৰ আগতে মই এখন তোমালোকক তালিকা এখন বনাই দিছো আন্তৰ্জাতিক পদ্ধতি ইন্টাৰনেশ্যনেল তাৰ মানে এই নিয়মটো আমাৰ কোড হয় ভাৰতৰ বাহিৰত হয় বেলেগ বেলেগ দেশত যদি যোৱা যিবোৰ বাহিৰৰ কান্ট্ৰি আছে আমাৰ সেই দেশবোৰত যদি তোমালোকে যোৱা তেনেহলে তাত তোমালোকে আমাৰ যিখন হিন্দু পদ্ধতিৰ যেটো তালিকা আছে সেই তালিকা মতে ক'লে কিন্তু ভুল হ'ব তো ইয়াৰ মতে ক'ব লাগিব তো এই তালিকাখন বনাওতে প্ৰথমে মই ডাঙৰকৈ তিনটা ঘৰ বনাই লম আগত বনোৱাৰ দৰে মই পেন দি একদম ৰাফকে বনাই লৈছো তোমালোকে ধুনীয়াকৈ পেন্সিল দি বনাই লবা তো এনেদৰে মই ডাঙৰকৈ তিনটা ঘৰ বনাই লৈছো এতিয়া মই প্ৰথম ঘৰটোৰ নাম লিখিম এককৰ ঘেৰ প্ৰথমটো হ'ব এককৰ ঘেৰ তাৰ পিছৰটো হ'ব হাজাৰৰ ঘেৰ আৰু তাৰ পিছৰটো হ'ব মিলিয়নৰ ঘেৰ তাৰ মানে এই ঘৰটোত যিমানখিনি সংখ্যা বহিব গুটেখিনি ক'ত বহিব এককৰ ঘৰত বহিব এই ঘৰটোত যিমানখিনি সংখ্যা বহিব এই গুটেখিনি ক'ৰ ঘৰত হ'ব হাজাৰৰ ঘৰত হ'ব আৰু এই ঘৰটোত যিখিনি সংখ্যা বহিব সেই গুটেখিনি ক'ত বহিব মিলিয়নৰ ঘৰত বহিব তো এককৰ ঘৰত তোমালোকে এতিয়া আকৌ বেলেগকৈ তিনটা ঘৰ বনাই ল'ব লাগিব এটা দুটা তিনটা হৈ গ'ল নেক্সট আকৌ আমি ইয়াত বনাই ল'ম এটা দুটা তিনটা আকৌ ঠিক তেনেদৰে ইয়াত এটা দুটা তিনটা হল এতিয়া মই তালিকাখন বনাই ললো প্ৰথম আহিলে এককৰ ঘৰত কি বহিব একক দশক আৰু শতক বহিব তাৰ পিছৰটোত কি বহিব জানানে হাজাৰ এখিনলৈকে ঠিকই আছে বাৰু এখিনলৈকেতো আমি হিন্দু পদ্ধতিটো শিকিছিলো একক দশক শতক হাজাৰ কিন্তু হিন্দু পদ্ধতিত কি বহে একক দশক শতক হাজাৰ অযুত বহে তোমালোকক মই এনে বুজিবৰ কাৰণে এখিনতে অযুত বুলি লিখি দিছো অযুত লাখ নিযুত কোটি এখিনি হৈছে হিন্দু পদ্ধতিত এখিনি হৈছে হিন্দু পদ্ধতিত মই তোমালোকক বুজিবৰ কাৰণে লিখি দিছো তো একক দশক শতক হাজাৰলৈকে হিন্দু পদ্ধতি হতে একে কিন্তু আন্তৰ্জাতিক পদ্ধতিত হাজাৰৰ পৰা অকণ সলনি হৈ যায় অযুতৰ ঘৰত কি বহে জানানে 10000 বহিব অযুতৰ ঘৰত কি বহিব 10000 প্ৰথমে হাজাৰ হ'ল তাৰ পিছত বহিব 10000 তাৰ পিছত বহিব 100000 হৈ গ'ল তো আমাৰ হাজাৰৰ ঘৰটো কমপ্লিট হৈ গ'ল এতিয়া হাজাৰৰ ঘৰটো শেষ হোৱাৰ পিছত আমি আহিম মিলিয়নৰ ঘৰলৈ তাৰ পিছত চোৱা একক দশক শতক হাজাৰ 10000 100000 হ'ল এতিয়া যেতিকে আমি মিলিয়নৰ ঘৰত আহিলো গতিকে আমি প্ৰথম কি লিখিম 1 মিলিয়ন তো 1 মিলিয়ন লিখা বা মিলিয়ন লিখা কথা একেটাই এটা চোৱা এটো হাজাৰটো যে লিখিছো মই এটো তোমালোকে 1000ও লিখিব পাৰা কম পাইছানে তোমালোকে এটো 1000 লিখিবা তেতিয়া তোমালোকৰ বুজিবলৈ সুবিধা হ'ব এটো হাজাৰ মানে 1000 1000 10000 100000 ঠিক তেনেকৈ মিলিয়নৰ ঘৰত আমি প্ৰথম কি লিখিম 1 মিলিয়ন মই একটো সংখ্যাৰে লিখি দিছো 1 মিলিয়ন তাৰ পিছৰটো হ'ব 10 মিলিয়ন আগৰ নিচিনাকৈ একেটাই 10 মিলিয়ন ইয়াত যেনেকৈ 1 10 আৰু 100 লিখিছো ইয়াতো হে একে 1 মিলিয়ন 10 মিলিয়ন আৰু শেষৰটো হ'ব 100 মিলিয়ন হ'ল এতিয়া চোৱা এতিয়া আমি সংখ্যাবোৰ কি লিখিম তো এককৰ ঘৰত কি বহিব 1 বহিব দশকৰ ঘৰত বহিব 10 শতকৰ ঘৰত বহিব 100 আৰু 1000 বুলি ক'লে আমি সকলোৱে জানোৱে 1000 লিখি দিলে হ'ল তো নেক্সট আহিলে 10000 টো কেনেকৈ লিখিম তো এই সংখ্যাখিনি লিখিবৰ কাৰণে মই বহিখন অকণমান বেকা কৰি লৈছো কাৰণ পঠালিকে লিখিবলৈ সুবিধা হ'ব তো এতিয়া চোৱা 1000 টো আমি লিখিলো তো নেক্সট লিখিম আমি 10000 টো লিখোতে কি হ'ব শূন্য এটা বাঢ়ি যাব 1000 তিনটা শূন্য ইয়াত কেইটা শূন্য হ'ব চাৰিটা শূন্য যেনেদৰে আমি অযুতৰ ঘৰত কি লিখো চাৰিটা শূন্য হয় তো একেদৰে 1 2 3 4 তো তোমালোকে চোৱা একক দশক শতক হাজাৰ 10000 হৈছে নে হৈছে নেক্সট হৈছে 100000 তাৰ মানে ইয়াত কি হ'ব শূন্য এটা আকৌ বাঢ়ি যাব এটা দুটা তিনটা চাৰিটা পাঁচটা এটা চোৱা একক দশক শতক হাজাৰ তো 100000 হ'ল তো তাৰমানে আমি কি বুজিলো যে আন্তৰ্জাতিক পদ্ধতিত আমি 1 লাখ বুলি নকওঁ যদি আমি হিন্দু পদ্ধতিত খুধে আমাক তেনেহলে আমি 1 লাখ বুলি কম কিন্তু আন্তৰ্জাতিক পদ্ধতিত আমি ক'বলৈ হলে কি কৰিব লাগিব আমি তিনটা এককে ব্যৱহাৰ কৰিব পাৰিম একক কিটা হৈছে
এককৰ ঘেৰটো আৰু হাজাৰৰ ঘৰ আৰু মিলিয়নৰ ঘেৰটো আমি তাৰমানে হাজাৰ ক'ব লাগিব নহবা মিলিয়ন ক'ব লাগিব আমি লাখ অযুত নিযুত কোটি এইবোৰ ব্যৱহাৰ কৰিব নোৱাৰিম তো এইটো কি হ'ব 100,000 আমি ক'ব লাগিব আমি 1 লাখ ক'ব নোৱাৰিম নেক্সট আহিলে 1 মিলিয়ন তো 1 মিলিয়নৰ ঘৰত কি হয় নিযুত আমাৰ হিন্দু পদ্ধতিত যেটো নিযুত হয় হেতু আন্তৰ্জাতিক পদ্ধতিত হয় 1 মিলিয়ন তো ইয়াৰ পৰা যিমানটা শূন্য পালো ইয়াত থাকি এটা শূন্য বহুৱাই দিয়া ইয়াত 5টা আছিল ইয়াত হ'ব 6টা 1 2 3 4 5 6 তো ইয়াতে চোৱা একক দশক শতক হাজাৰ 10,000 100,000 1 মিলিয়ন বস্তুটো বুজি পালানে আমি কেনেদৰে পঢ়িব লাগিব একক দশক শতক হাজাৰ হাজাৰলৈকে ঠিকই আছে নেক্সট আমি ক'ব লাগিব 10,000 100,000 1 মিলিয়ন নেক্সট আছে 10 মিলিয়ন এটা শূন্য বাঢ়ি যাব ইয়াত আছিলে 6টা শূন্য ইয়াত হ'ব 7টা শূন্য 1 2 3 4 5 6 7 আমি হিন্দু পদ্ধতিত হোৱা হয় এটো কি কলো হয় একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি কলো হয় কিন্তু যেহেতুকে আমি আন্তৰ্জাতিক পদ্ধতি শিকি আছো গতিকে আমি কি কৰিব লাগিব একক দশক শতক হাজাৰ 10,000 100,000 1 মিলিয়ন 10 মিলিয়ন বুজি পাইছা নিশ্চয় নেক্সট তো চোৱা 100 মিলিয়নটো নেক্সট ঘৰটো আছে 100 মিলিয়ন এবাৰ আৰু এটা শূন্য বাঢ়ি যাব 1 2 3 4 5 6 7 8 এতিয়া আমি কি বুলি পঢ়িম একক দশক শতক হাজাৰ 10,000 100,000 নেক্সট আহিলে মিলিয়ন 1 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন বুজি পালানে তো এইটো হৈছে 100 মিলিয়নৰ ঘৰ এতিয়া আমি কমা ক'ত দিম চোৱা একক দশক শতক হাজাৰৰ ঘৰত দিম আৰু মিলিয়নৰ ঘৰত দিম তো হাজাৰৰ ঘৰত কেইটা ঘৰ থাকিব 1000 10,000 100,000 নেক্সট আমি এখিন কমা দি দিম তো এইটো কি হৈ যাব 100 মিলিয়ন ইয়াত হ'ব 10 মিলিয়ন গতিকে একক দশক শতক হাজাৰৰ ঘৰ দিলো নেক্সট হাজাৰৰ ঘৰৰ পৰা তিনটা বাদ দিলো 10,000 100,000 বাদ দিলো নেক্সট আহিব 10 মিলিয়ন ইয়াত ঠিক তেনেকৈ 1 মিলিয়ন আছে একক দশক শতক হাজাৰ হাজাৰৰ ঘৰ দিয়া 10,000 100,000 1 মিলিয়ন বুজি পালা তো এইখিনি এই আনসাৰটো নেক্সট এটো দিব পাৰা 100,000 একক দশক শতক হাজাৰ হাজাৰৰ ঘৰ দিব পাৰা 100,000 নেক্সট আহিলে 10,000 একক দশক শতক হাজাৰ 10,000 নেক্সট তোমালোকে জানাই 1,000 তো আমি দিব পাৰিম হিন্দু পদ্ধতিৰ মতে তো এইখনেই হৈছে চাৰ্টখন তোমালোকে এখন মনত ৰাখিবা এখন মনত ৰাখিলে তোমালোকৰ অংকখিনি কৰাত সুবিধা হ'ব একেবাৰে সহজ অকনো টান নহয় তো এতিয়া আমি আহিছো অনুশীলনীলে অনুশীলনী 2b ৰ প্ৰথমটো আছে আখৰেৰে লিখা আমাক কিছুমান সংখ্যা দি থোৱা আছে আৰু এই সংখ্যাবোৰ আমি আখৰেৰে লিখিব লাগিব কি পদ্ধতিত লিখিব লাগিব আন্তৰ্জাতিক একক পদ্ধতিত তো মই কৰি দিছো চোৱা 2b ৰ প্ৰথমটো আছে 252,080 513 চোৱা মই চাই দিছো আকৌ এবাৰ 252,080,513 তো এতিয়া চোৱা একক দশক শতক হাজাৰ 10,000 100,000 1 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন তো এইটো কিহৰ ঘৰত আছে 100 মিলিয়নৰ ঘৰত আছে গতিকে আমি কি লিখিব লাগিব 252 মিলিয়ন 80,000 513 বুজি পালা আমি তেনেদৰে লিখি দিলেই হ'ল তো এইটো আমি লিখিম 252 মিলিয়ন 80,000 যেহেতুকে ইয়াত শূন্য আছে শূন্য ঘৰটো আমি লিখিব নোৱাৰো গতিকে 80,000 লিখিব লাগিব 80,000 513 এইটো এই আনসাৰটো নেক্সট 2 নম্বৰটো চোৱা এইটো 1 নম্বৰ আছিল এইটো 2 নম্বৰটো চোৱা 32,902,507 মই এনেদৰে কৈ দিছো 32,902,507 তো আমি এইটো কি লিখিব লাগিব চোৱা একক দশক শতক হাজাৰ 10,000 100,000 মিলিয়ন এইটো মিলিয়নৰ ঘৰত আছে তো 32 মিলিয়ন 902,000 একেবাৰে সহজ চোৱা এককৰ ঘৰ হাজাৰৰ ঘৰ মিলিয়নৰ ঘৰ যেটোকে আমাক তিনটা কমা দি দিছে একেবাৰে সহজ হৈ আছে তো যেটো সংখ্যা আছে মিলিয়নৰ ঘৰত লিখি দিয়া 902 টো আছে হাজাৰৰ ঘৰত গতিকে হেতু লিখি দিয়া আৰু 507 টো আমি সকলোৱে জানোৱে তো 32 মিলিয়ন 902,507 আশা কৰো তোমালোকে বুজি পাইছা চাগে 507 নেক্সট চোৱা 3 নম্বৰটো 90,909,099 আকৌ একেদৰে আমাক তিনটা ঘৰ দি থোৱা আছে তো আমি সকলোৱে জানো প্ৰথমটো হৈছে এককৰ ঘৰ তাৰ পিছৰটো হৈছে হাজাৰৰ ঘৰ আৰু তাৰ পিছৰটো হৈছে মিলিয়নৰ ঘৰ গতিকে মিলিয়নৰ ঘৰত কি আছে 90 মিলিয়ন
তো 90 আমি লিখিম 90 মিলিয়ন 909 909,000 এইটো যেহেতুকে হাজাৰৰ ঘৰত আছে গতিকে হাজাৰ লিখিম 909,099 একেবাৰে সহজ নহয়নে নেক্সটটো চোৱা 4 নম্বৰটো 4 নম্বৰটো আছে 9,099,999 গোটেইকেইটা 9 আছে 9,099,999 তো এতিয়া চোৱা আকৌ আগৰ দৰে এইটো এককৰ ঘৰ এইটো হাজাৰৰ ঘৰ এইটো মিলিয়নৰ ঘৰ এবাৰ আছে 9 মিলিয়ন তো 9,99,000 এইটো হাজাৰৰ ঘৰত আছে গতিকে হ'ব 99,999 বুজি পাইছা নেক্সটটো চোৱা 5 নম্বৰটো 5 নম্বৰটো আছে 123,907,972 একেবাৰে সহজ আকৌ আগৰ দৰে একক দশক শতক এইটো হাজাৰৰ ঘৰ এইটো মিলিয়নৰ ঘৰ তো 123 মিলিয়ন 907টো আছে হাজাৰৰ ঘৰত গতিকে হাজাৰ লিখিম 907,972 বুজি পালা এইকেইটাই আছিলে আমাৰ 1 নম্বৰৰ আনসাৰ তো আশা কৰোঁ তোমালোকে বুজি পাইছা চাগে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ পুনৰ আহিম ইয়াৰ পিছৰ অংশখিনি লৈ পেলাই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ ভিডিঅ'টোৰ পৰা যদি উপকৃত হ'ম বুলি ভাবে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায় পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ